তাই কিমান ডাঙৰ কাম এটা কৰি আছে মই দেখুৱাম আপোনালোকক। চাও কি মুৰা চিলাই কৰে, কিবা চিলাই কৰিলে দেখিলো। আমাৰ বান্দৰগিটা আহি গলো, বান্দৰগিটা আমাক খেদি দিছিল দেই ঘৰতে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি হ'ল ননৰ ছেকেণ্ড ডে। তাই বহুত ব্যস্ততাপূৰ্ণ কাম কৰি আছে। ৰাতিপুৱাৰ পৰা ভিডিঅ' ব্লগটো ষ্টাৰ্ট কৰিব পৰা নাই, তাৰ বাবে ক্ষমা খুজিছোঁ। আচলতে এনেকৈ ব্লগ কৰা নহয় ৰাতিপুৱা, কাৰণ ৰাতিপুৱা ব্যস্ততাপূৰ্ণ হৈ যায় পুৰা একদম। ভাত দালি নহয়, অফিচ যোৱা টাইম থাকে, ঘৰৰ কাম চাম সামৰি ভিডিঅ' কৰিলে টাইমটো নিমিলে, সেইকাৰণে নকৰোঁৱে বেছিভাগ। তাৰপিছত এতিয়া তাইক গা পা ধুৱাই ভাত পানী খালোঁ। আমি ভাত পানী খাই ৰেষ্টটো ল'লোঁ। লৈ উঠি এতিয়া বাজিছে 12টা। মোৰ এতিয়া ভিডিঅ' কৰাৰ মনত পৰিলে, কালিৰ দিনটোতো সেনেকৈ গ'লে। আজি হ'ল ছেকেণ্ড ডে। আজি থাকিব তাই, কাইলৈহে যাব। কালিও নগ'ল হয়, থাকিব দিলোঁ হয়, মানডে যাব দিম বুলি ভাবিছিলোঁ, বা ছেটাৰডে এনেকৈ যাব দিম বুলি ভাবিছিলোঁ। কিন্তু কালি এখন বিয়া আছে বোলে ননহঁতৰ, গতিকে বিয়াখন খাব যাব। আৰু তাই কিমান ডাঙৰ কাম এটা কৰি আছে মই দেখুৱাম আপোনালোকক। মোৰ হাঁহি আছোঁ, মই শুই আছিলোঁ, শুই থাকোঁতে মনত পৰিল আৰু ভিডিঅ'টো কৰি ৰাখোঁ। তাই ইমান ব্যস্ততাপূৰ্ণ, অফিচত কাম কৰিব লাগিব নহয়, ডাঙৰ হ'লে চাকৰি কৰিব লাগিব। এয়া চাওক, এয়া লেপটপত কৰি আছে কাম। কিমান লিখিছে চাওক, চাকৰি কৰি আছে। চাকৰি কৰিলে যিমান লিখিব লাগে হয়নে, গতিকে চাকৰি কৰিলে যিমান এটা লিখিব লাগে সিমান তাই প্ৰেক্টিচ কৰি আছে, পিছলৈ চাকৰি কৰিলে সুবিধা হয়। আমাৰ ঘৰত লেপটপ আছিল, মই মেট্ৰিকত পাইছিলোঁ, কৈছোঁৱে আপোনালোকক, ফাৰ্ষ্ট ডিপ পাইছিলোঁ যে, তেতিয়া আমাৰ এইটো আছিলে আঁচনিখন। গতিকে কি পাইছিলোঁ, কিন্তু বেটাৰীটো বেয়া হৈ আছে এতিয়া। এই চৰকাৰে দিয়া বস্তু আৰু কিমান দিন যাব, হ'লেও যে 3-4 বছৰ বেছি হ'ল নেকি, 4-5 বছৰ গৈছিলেই ভালেই। কিন্তু পাছত চাৰ্জত লগাই পেলাই চলাই আছিলোঁ। কিন্তু অকস্মাত কি হ'ল, মোৰ বিয়া হোৱাৰ পিছতে বেয়া হৈ থাকিল। বিয়া হোৱাৰ আগলৈকে ভালেই আছিল, বিয়া হোৱাৰ পিছত কিবা কৰিলে, ভাইটিয়ে কৰিলে নে কিবা কৰিলে, আমাৰ ননয়ে কিবা কৰিলে গম নাপাওঁ, বেয়া লেপটপে নচলে বোলে, ভাইটিয়ে কিবা কৰিলে আৰু সেইকাৰণে লেপটপটো বেয়া হৈ থাকিল। এতিয়া লেপটপটো ভাল কৰা হোৱা নাই, আৰু নালাগেও যিহেতু, ইউজ কৰা হোৱা নাই, লেপটপটো আছে এনেকৈ পৰি। ভাল কৰিব লাগিব, তেতিয়া ফটোবোৰ লগা হ'ব। ভাবিছোঁ আৰু ফটো চটো ধুই কেনে এলবাম এখন বনাই থ'ম বিয়াৰ, নহ'লে চিন হিচাপত নাথাকে নহয়। যিহেতু এলবাম বনোৱা নাই আমাৰ, গতিকে এখন নিজে আৰু এলবাম এখন বনাই ল'ম। ফটো এখন ফটো মায়ে গিফ্ট দিছিল বাৰ্থডেত মোক। তাৰপিছতো বেয়া হৈ থাকিল লেপটপটো, বিয়াত দিয়া নাই, বাৰ্থডেত দিছিল। তাৰপিছত সেনেকৈ বেয়া হৈ থাকিল, সেইকাৰণে আৰু এলবাম বনাম যিহেতু, তেতিয়া ফটোবোৰ লাগিব, লেপটপটোতে আছে। গতিকে তেতিয়া বেটাৰীটো ঠিক কৰি ল'ম, চেঞ্জ কৰি ল'ম বেটাৰীটো। আৰু তাৰপিছত ভিডিঅ'টো চাই থাকক শেষলৈকে, ভাল পাব বুলি আশা কৰিলোঁ। আৰু আজি আমি এটা কৰিম চেলেঞ্জ, সেইটো চেলেঞ্জ ভিডিঅ' এক্সট্ৰা হ'ব। সেইটো মেগীৰ চেলেঞ্জ কৰিম, দুটাই কোনে আগত খাব পাৰে আৰু সেনেকুৱা টাইপ। গতিকে চাই থাককচোন ভিডিঅ'টি। এইটোতো নেদেখাওঁ বাৰু চেলেঞ্জটো বেলেগ এটা ভিডিঅ'ত দেখাম। এইটো বাৰু আমাৰ দিনটো কি কৰোঁ নকৰোঁ আৰু দেখুৱাই থাকিম। গতিকে তাই বোলে হ'ল বোলে এইটো কৰা। আৰু তাইৰ এটা কথা হৈছে কি জানেনে, কি কৰোঁ কি নকৰোঁ তাই বোলে বৰ লাগিছে। আৰু ঘৰত যাব ইচ্ছা কৰে মাজে মাজে, মালৈ মনত পৰে, মায়ে কি কৰি আছে কি কৰা নাই, সেইবিলাকে আৰু। তাই যাওঁ লাগে, আকৌ মোকো এৰি যাব টান পায়, মোকো লৈ যাব বিচাৰে, কিন্তু মোক যাবলৈ নিদিয়ে, সেইকাৰণে মই বাৰু নাযাওঁ। কিন্তু তাইলৈ বেয়া লাগে, তাই দুখন ঘৰে এৰিব নোৱাৰা হৈছে, মাকো এৰিব নোৱাৰে, মোকো এৰিব নোৱাৰে, সেনেকুৱা হৈছে। গতিকে চাই থাকক ভিডিঅ'টি শেষলৈকে, আশা কৰোঁ ভিডিঅ'টি ভাল পাব। ভাল পাই যদি লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। বৰষুণ, এবাৰ ৰ'দ এবাৰ বৰষুণ, গতিকে কাপোৰবোৰ ইয়াতে আনি মেলি দিব লগা হৈছে। এয়া ননয় খাই আছে কি চকোচ, আৰু কালি আধৰুৱা চিনেমাখন আজি চাই আছে কমপ্লিট কৰি, আৰু আমি খাই আছোঁ দুজনে মিলি চকোচ। ময়ো খুলি লওঁ, খাই লৈ চাই লওঁ, এটি আকৌ লগ পাই আছোঁ। আমাৰ উস্তাদনি এতিয়া চিলাই কৰিব দেই, জানে একদম চিলাই কৰিব। চাওক কি মুৰা চিলাই কৰে, কিবা চিলাই কৰিলে দেখাব ৰ'ব। এয়া চাওক চিলাই কৰিছে দেই, কি চিলাই কৰিছে এইটো। ফটা গামোচা এখন দিছিলোঁ চিলাই কৰিবলৈ, কৰি আছে টাইম পাছ। তাই বোলে সময় পাৰ নহয়, কি কৰে। এয়া মেগী পেকেট বহাই দিলোঁ, বহাই দি এতিয়া চেলেঞ্জৰ কাৰণে ৰেডি হওঁ দেই। চাই থাকিব ভিডিঅ'টি, চেলেঞ্জটো বাৰু বেলেগ ভিডিঅ'। এয়া বনালোঁ 2 থালি মেগী, আমাৰ ননৰ ৰেডি আছে এতিয়া খাবৰ কাৰণে। আৰু এয়া লৈ লৈছোঁ ষ্টেণ্ডডাল,
গতিকে বনাওঁ আমি এতিয়া চেলেঞ্জ। এয়া আমাৰ ননক কৰি দি আছোঁ অকণমান মেকআপ। চাদৰ মেখেলাযোৰ বোলে পুৰণা পিন্ধি দিছোঁ, তাইৰ দুখ লাগিছে। মোৰ মানে নতুন ওলাবলৈ মন নগ'ল আৰু এয়া এতিয়া মেকআপ কৰি দিব লাগে, এনে সাজি কাচি নোলায় আৰু। গতিকে ইনষ্টাগ্ৰামত ৰিল চাব পাব আৰু এটা দি দিম বাৰু পিছত, যদি মানে বনোৱা হয় আৰু। চাই থাকিবচোন কেনেকুৱা ৰিলছ বনাই আমাৰ পোৱালিটোৱে। পানী নহয় অ' মা তই বুঢ়ী, নৰ্মেল নেকি? দিয়া বাৰু আমি চাই থাককচোন শেষলৈকে ভিডিঅ'টি। চাওক আমাৰ অপেশ্বৰীটোক চাওক, ভাল লগা হৈছেনে বাৰু? এই ৰঙা ফুট মাৰিলে বোলে তিৰি মানুহ হেন লাগে বোলে, মানে মাইকী মানুহ, গম পাইছে চাগে আমাৰ নিচিনা আৰু। তো মাইকী মানুহ লাগে বোলে, সেইকাৰণে নিপিন্ধে। কিন্তু পিন্ধাই ভাল লাগিছে নে কমেণ্ট কৰি জনাবচোন, পিন্ধাই ভাল লাগিছে নে নিপিন্ধিলে ভাল লাগিব দিছোঁ। আৰু কাপোৰযোৰ বোলে পুৰণা দিছোঁ, তাৰ মানে চব পিনৰ পৰা তাইৰ মানে কিবা এটা মানে প্ৰব্লেম থাকিবই। তাই নতুন কাপোৰ ওলাব লাগিলে আৰু মোৰ ইচ্ছা একদমেই নাই গৰমত। তাই বা কেনেকৈ এইবিলাক পিন্ধিছে ক'ব নোৱাৰোঁ আৰু দেই। ময়ো উপায় নাপাই বনাওঁ বাৰু, আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, কাৰণ ভাল লাগে, সেইটোও হয় অৱশ্যে। অঁ ইয়াতে গালতো লগাই দিলোঁ মই আইলাইনাৰ, আৰু কি হ'ব। গতিকে ভিডিঅ' কেইটামান বনাই লওঁ, ৰিলচটো দি দিম মই পিছত। ইয়াতে বনাওঁ, পাৰিলে বাহিৰত যাম। বাহিৰত বহুত গৰম, সেইকাৰণে ফেনৰ তলতে বনাই আছোঁ বাৰু। তাই কিবা কিবি ৰূপ দেখাই আছে, গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে। কি কৰোঁ কি নকৰোঁ চাই থাকিব। আবেলিও জাক জাক, গধূলিও জাক জাক, মইনা বুকুত সোমাবলৈ বহুতেই বিচাৰে পায়। নোলাবি নোলাবি অ' মেঘালী, বাটলৈ নোলাবি। এয়া দেখিলোঁ আমাৰ বান্দৰকেইটা, এয়া আহি গ'লোঁ। বান্দৰকেইটা আমাক খেদি দিছিল দেই ঘৰতে। বান্দৰে কেনেকৈ খেদি আহিছিল আমাক। আৰু এয়া বস্তু লৈ ল'লোঁ, অলপ খোৱা বজাৰ নন আৰু মোৰ, গতিকে যাই লওঁ ঘৰত। এয়া বজাৰ কৰি আহিলোঁ। এই কাপোৰ বোলো ইমান লক্ষ্য নকৰিব, ভিজা কাপোৰ শুকোৱা নাই, গতিকে কাপোৰ চাপোৰ খুলিলোঁ। একদম গৰম লাগিছে দেই, ভাগৰো লাগিছে। ভিডিঅ'টো কালিহে এণ্ডিং কৰিম দেই, আজি এতিয়া অলপ মানে ৰেষ্ট আৰু। এতিয়া আজিলৈ এতিয়া টাটা বাই বাই, আকৌ কালি ৰাতিপুৱা লগ পাই আছোঁ এইটো ভিডিঅ'তে। আমাৰ কিটকেট খাই খাই এনজয় কৰোঁ গধূলিৰ সময়খিনি। এয়া লৈ ল'লোঁ অৰিঅ' বিস্কুটৰ লগত চাহ, গতিকে খাই লওঁ গধূলিৰ চাহকাপ। তলত এয়াই আনিব গৈছিলোঁ আৰু বেলেগ মানে যাবলৈ নোৱাৰিলোঁ, বহুত দূৰত আছে। খাই লওঁ। আমাৰ ননয় এতিয়া যাবলৈ ৰেডি হৈ আছে, বহুত দুখ লাগি আছে। আজি তাই বিয়া খাব যাব, তাই সেইকাৰণে দুখ লগা নাই চাগে। ন দুখ লাগিছেনে? চেণ্ট, অঁ চেণ্ট হয়। দুখ লগা নাই তাইৰ অলপো, মোক এৰি থৈ যাব আজি। কালি কান্দিছে দেই, কিন্তু আজি কান্দা নাই। তাই গা পা ধুই আহিলে ধুনীয়াকৈ। এতিয়া যাব মানে দেৰিকৈ যাব আৰু 11টা চাৰে 11টা মানত। বেয়া লাগিল দুদিন থাকিলে যদিও, আৰু যাব। এতিয়া মই অকলে অকলে থাকিব লাগিব, থাকিলে ভাল লাগে, লগ হৈ থাকোঁ না। কাপোৰ ভৰাব লাগে, এতিয়া কাপোৰ ভৰাই দিওঁ তাইক। আৰু কিতাপ কেইখনমান আনিছিল দেখিছেই, এই ছবি আঁকি দিছিলোঁ যে সেইটো তাৰে। গতিকে ভিডিঅ' চাই থাকক, যোৱালৈকে দেখাই আছোঁ আৰু। ভণ্টি গ'লগৈ, ভিডিঅ' কৰা নহ'ল মোৰ, আচলতে বেয়া লাগি আছিল। তাইও কান্দিব ধৰিলে, দুখ লাগিল। দুদিন থাকিলেও অলপ থকাৰ নিচিনাই হয় দিয়কচোন, 2 দিন বা 3 দিন কিনতি আছে। গতিকে বেয়া লাগে আৰু এনেকৈ আহি গুচি গ'লে। এতিয়া খালী খালী হৈ গ'ল ঘৰটো, এতিয়া চব গুচি গ'ল, হাজবেণ্ডো গুচি গ'ল, তাইও গুচি গ'ল, মই অকলে। আৰু মা আছে বাৰু, মা আৰু কি থাকা নাথাকা একেই, টিভি চাই আছে। ময়ো বিচনাখনত তেনেকৈ থাকিম আৰু। সেইটোৱে বেয়া লাগিছে, এতিয়া গ'ল। গতিকে ভিডিঅ' কৰা নহ'ল, কৰিলোঁ হয় ভাবিছিলোঁ, কিন্তু পাহৰা গ'ল। আৰু লগত কাম চাম থাকে, ভাত পানী দিয়া মেলা, তাইকো ৰেডি কৰি দিয়া, গোটেইখিনি। আৰু তাই কান্দিবই ধৰিলে, সেইকাৰণে বেয়া লাগিল আচল কথা। মোবাইলটো ক'ত আছিল মই গমেই নাপালোঁ, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। গতিকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই।